Hi friends, good morning. Welcome to my YouTube channel Mrs. Krishna Vlogs. যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে অতি সোনকালে সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যেন তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই যাব। তো ফ্ৰেণ্ডছ আজি মই বনাম লোকেল মুৰ্গীৰ সৈতে কলডিল। তো ভাবিলোঁ মই কেনেকৈ বনাম আপোনালোকক দেখাই দিওঁ। অলপমান পদ্ধতিটো বেলেগকৈ বনাম, আগতো মই এইটো ভিডিঅ' দিছোঁ। তো যিসকলে চোৱা নাই চাই ল'ব। গতিকে ফ্ৰেণ্ডছ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ কলডিলখিনি ভাজিবৰ কাৰণে এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। ফ্ৰেণ্ডছ এয়া মোৰ তেলখিনি গৰম হৈছে, এতিয়া মই কেইটামান গোটা জিৰা দি দিলোঁ কেৰাহীত। লগতে ফ্ৰেণ্ডছ এয়া মই এটা জলকীয়া দিলোঁ। ফ্ৰেণ্ডছ এতিয়া মই কলডিলখিনি এইভাৱে কাটি লৈছোঁ, এয়া কেৰাহীত দিলোঁ। এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। গতিকে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ফ্ৰেণ্ডছ এয়া দিলোঁ মই হালধি, লগতে অকণমান নিমখ। এইখিনি দি এতিয়া মই লাৰি দিলোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে বাৰু কলডিলৰ লগত এনেকৈ মাংস খাই নে? কেতিয়াবা খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। এতিয়া মই এইখিনি সিজিবৰ বাবে 2 মিনিটৰ কাৰণে এইভাৱে ঢাকনি মাৰি থৈ দিলোঁ। কলডিলৰ লগত মাংসখিনি বনাবৰ বাবে মই মাংস লৈছোঁ প্ৰায় 1 কেজি। এয়া লোকেল মুৰ্গী, এয়া চাইছেনে? ফ্ৰেণ্ডছ কলডিলখিনি প্ৰায় মোৰ ভজা হৈয়ে গ'ল। এইখিনি এতিয়া মই বাতি এটাত ওলাই ল'ম। এতিয়া মই মাংসখিনি বনাম। গতিকে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই। ফ্ৰেণ্ডছ মাংসত দিবৰ বাবে এয়া মই মছলা লৈছোঁ, নহৰু, আদা, পিঁয়াজ, টমেটো আৰু লগতে আছে কেইটামান জাতি জ্বালা। তো এইখিনি একেবাৰে মই মিক্সিত পেষ্ট কৰি ল'ম। ফ্ৰেণ্ডছ এয়া মই কলডিল ভাজি লোৱা কেৰাহীতে মাংসখিনি বনাম। এতিয়া মই এয়া মিঠাতেল দি দিছোঁ কেৰাহীত। এইখিনি এতিয়া মই গৰম হ'বলৈ দিলোঁ। এয়া ফ্ৰেণ্ডছ মোৰ তেলখিনি গৰম হৈছে। এতিয়া মই আলুকেইটা ভাজি ল'ম। যিহেতু মই কলডিল ভাজিছোঁ তাৰ কাৰণে কেৰাহীটো চাইডে চাইডে ক'লা ক'লা হৈছে। আপোনালোকে আকৌ মোক লেতেৰা বুলি নাভাবিব দেই। তো এয়া মই আলুকেইটা ভাজি লওঁ আগত। তো ফ্ৰেণ্ডছ আলুখিনি ফ্ৰাই কৰাতে অকণমান মই হালধিও দিলোঁ আৰু অকণমান নিমখ। তো এয়া আলুখিনি মোৰ ফ্ৰাই হ'বই আৰু। ফ্ৰেণ্ডছ মোৰ আলুখিনি প্ৰায় ফ্ৰাই হৈ গ'ল। এতিয়া মই আলুখিনি নুমাই ল'ম। এতিয়া মই মাংসখিনি বনাই ল'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ এতিয়া মই মাংসখিনি বনাম। মাংসখিনি বনাবৰ বাবে এয়া মই দিলোঁ কেৰাহীত তেজপাত, লগতে এয়া জাবিত্ৰী আৰু দুটা লং দিলোঁ, লগতে কেঁচা জলকীয়া দিলোঁ 4টা। তো এইখিনি এতিয়া মই ভালদৰে লাৰি দিলোঁ। ফ্ৰেণ্ডছ এই কেৰাহীতে মই কলডিলো ভাজিছোঁ, তাৰ কাৰণে চাইডে চাইডে এইভাৱে ক'লা ক'লা হৈ আছে। লগতে ফ্ৰেণ্ডছ এয়া মই মিক্সিত পেষ্ট কৰি লোৱা এয়া মছলাখিনিও কেৰাহীত দিলোঁ। তো এইখিনি এতিয়া ভালদৰে লাৰিব লাগিব। এয়া গোটেইখিনি দিলোঁ মই। তো ফ্ৰেণ্ডছ আপোনালোকে বাৰু খায়নে কলডিলৰ লগত মাংস? এয়া মই হালধিও দি দিলোঁ কেৰাহীত। তো এইখিনি এতিয়া ভালদৰে ফ্ৰাই হ'ব লাগিব। লগতে অকণমান নিমখো দিলোঁ, দি কিনে এইখিনি ভালদৰে ভাজিব লাগিব। ফ্ৰেণ্ডছ মোৰ মছলাখিনি ভজা হৈয়ে গ'ল। এতিয়া মই এয়া মাংসখিনি কেৰাহীত দি দিম। এয়া মই দিলোঁ।
ফ্ৰেণ্ডছ মই এইভাৱে মাংসখিনি ফ্ৰাই কৰি আছোঁ চাইছেনে যেহেতু লোকেল চিকেন হয় ভালদৰে ফ্ৰাই হ'ব লাগিব তো মছলাখিনিৰ পৰা যেতিয়া তেল ওলাব তেতিয়া মাংসখিনি ফ্ৰাই হৈ যাব ফ্ৰেণ্ডছ এতিয়া মাংসখিনি সিজিবৰ বাবে মই ঢাকনি মাৰি এইভাৱে থৈ দিম 10 মিনিটৰ বাবে ফ্ৰেণ্ডছ এতিয়া মোৰ 10 মিনিট হৈ গ'ল এবাৰ মই চাওঁ চাইছেনে এবাৰ মই লাৰি দিওঁ মাজে মাজে এইভাৱে লাৰি থাকিব লাগিব ফ্ৰেণ্ডছ যেহেতু লোকেল চিকেন হয় অকমান টাইম লাগিব সিজিবৰ কাৰণে আৰু লোকেল চিকেন নিহিজাকে খাবলৈ একেবাৰে বেয়া লাগে বহুতে আকৌ এনেকৈ খায় মই কিন্তু যি মাংস নবনাও কিয় ফ্ৰেণ্ডছ যাতে ল'ৰা ছোৱালী ভালদৰে খাব পাৰে একদম সফট হয় তো এইখিনি এতিয়া ফ্ৰাই কৰি লোৱা আলুখিনিও মই দি দিলোঁ কেৰাহীত যেহেতু আলুখিনি ফ্ৰাই হে কৰিছোঁ সিজিব লাগিব এতিয়া অকমান লাৰি দিছোঁ ফ্ৰেণ্ডছ এয়া চাওক মোৰ মাংসখিনিৰ পৰা ফ্ৰাই হৈ গৈছে এতিয়া এয়া চাইছেনে এয়া চাওক তো ফ্ৰেণ্ডছ এতিয়া মই অকণমান গুড়ি মছলা দি দিম এয়া লৈছোঁ জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ তো এইখিনি দি দিলোঁ এইখিনি দি কিনে অকণমান টাইম ফ্ৰাই কৰিব লাগিব ফ্ৰেণ্ডছ এয়া মই 5 মিনিটৰ কাৰণে ঢাকি থৈছিলোঁ এতিয়া মই মাংসখিনি অকণমান লাৰি দিছোঁ এয়া চাইছেনে তো মাংসখিনি প্ৰায় ফ্ৰাই হৈয়ে গৈছে এয়া চাইডে মোৰ তেলখিনি ওলাই আহিছে তো বহুতে ভাবিব পাৰে যে মাংসখন দেখিবলৈ কেনেকুৱা হৈছে যে তেল অকণমান হৈছে তো নহয় ফ্ৰেণ্ডছ আমাৰ নিচিনা দুখীয়া মানুহৰ এইখিনি বনাই খোৱাৰ অকাত নাই তো এইটো যে দেখিছে লোকেল চিকেন মই বনাই আছোঁ এইটো মই নিজে কিনি আনি বনোৱা নাই তো মই বাহঁতৰ ঘৰত গৈছিলোঁ পৰহি তো বাই এটা মোক লোকেল চিকেন খাবলৈ দিছিল তো মই ভাবিলোঁ ঘৰত লৈ যাওঁ তো লৈ আহিলোঁ এতিয়া মই বনাই আছোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ হয়নে নহয় ফ্ৰেণ্ডছ যদি কিবা ভুল কৈছোঁ ক্ষমা কৰি দিব ফ্ৰেণ্ডছ এতিয়া মই অকণমান মাংসখিনিত দৈ দিম এয়া 1 চামুচ দিলোঁ 2 চামুচ 3 চামুচ বেছি দৈ দিয়া নাই ইয়াৰ লগতে আৰু অকণমান দিলোঁ তো এইখিনি দি কিনে এতিয়া মই অকণমান লাৰি দিম দৈখিনি দিয়াৰ পিছত এয়া চাইছেনে কিমান ধুনীয়াকৈ চাইডে তেলখিনি ওলাই আহিছে এয়া চাইছে এয়া চাওকচোন এতিয়াতো মোৰ মাংসখিনি পৰা ফ্ৰাই হৈয়ে গ'ল এতিয়া মই ভাজি থোৱা কলডিলখিনিটো ইয়াতে এড কৰি দি দিম ফ্ৰেণ্ডছ এতিয়া মই ভাজি লোৱা কলডিলখিনি এয়া দেখিছেনে এতিয়া মই মাংসখিনিৰ লগত এড কৰি দিলোঁ দি কিনে এতিয়া 5 মিনিটৰ কাৰণে লো ফ্লেমত ভাজিব লাগিব ফ্ৰেণ্ডছ এইখিনি মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ তো এইখিনি এতিয়া মই লাৰি দিলোঁ এয়া চাইছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ দেখিছেনে আপোনালোকে দেখি খাওঁ লাগিছে নেকি তো ফ্ৰেণ্ডছ ইয়াতো মোৰ ফ্ৰাই হৈ গ'ল এতিয়া মই এইখিনিত পানী এড কৰিম গতিকে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই ফ্ৰেণ্ডছ এতিয়া মই পানীখিনি ইয়াতে এড কৰি দিলোঁ এয়া মাংসত ফ্ৰেণ্ডছ পানীখিনি দিয়াৰ পিছত লো ফ্লেমত মই 10 মিনিট এইভাৱে ঢাকি থৈছোঁ ইয়াৰ চাইছেনে তো মাংসখিনি প্ৰায় মোৰ হৈয়ে গ'ল ফ্ৰেণ্ডছ ফাইনেলি মোৰ মাংসখিনি হৈ গ'ল এতিয়া মই অকণমান ইয়াতে গৰম মছলা দিলোঁ
এয়া গৰম মছলাখিনি দি কেনে এইভাৱে লাৰি দিছোঁ। ফ্ৰেণ্ডছ, এয়া মোৰ ফাইনেলি হৈ গ'ল মাংস। এতিয়া মই এটা পাত্ৰত এইভাৱে ওলাই লৈছোঁ। এয়া দেখিছেনে? তো ফ্ৰেণ্ডছ, দেখিবলৈ চাগে সঁচাই বহুত ধুনীয়া হৈছে ন, খাবলৈও ইমান ভালেই লাগিব। তো ফ্ৰেণ্ডছ, এতিয়া মই ভাত খাম। এয়া মই ল'লোঁ মাংস। তো আপোনালোকক মই দেখাই দিছোঁ, চাওকচোন কিমান ছফ্ট হৈছে, এয়া চাইছেনে? তো ফ্ৰেণ্ডছ, এতিয়া আমি ভাত খাওঁ। ফ্ৰেণ্ডছ, মোৰ ফাইনেলি বনোৱা হৈ গ'ল। ইমান যে ধুনীয়া হৈছে খাবলৈ। তো আপোনালোকে এইভাৱে এবাৰ ট্ৰাই কৰি চাওক আৰু খাই চাওক, তেতিয়াহে গম পাব যে ইয়াৰ মানে যিটো টেষ্ট, মানে যিটো সোৱাদ আপোনালোকে পাব, তেতিয়াহে গম পাব যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে ট্ৰাই কৰক, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। তো ফ্ৰেণ্ডছ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানে, ধন্যবাদ।